কেৰীৰ জন্ম 1761 চনৰ 17 আগষ্টত ইংলেণ্ডৰ নৰ্থাম্পটনত হৈছিল। তেওঁৰ 5 ভাই ভনীৰ মাজত তেওঁ সবাতোকৈ ডাঙৰ আছিল। উইলিয়াম কেৰী আৰু তেওঁৰ পিতৃ মাতৃ সকলোৱে মুচিৰ কাম কৰিছিল। পিছলৈ তেওঁৰ পিতৃয়ে এক মণ্ডলীত ক্লাৰ্কৰ কাম পালে আৰু লগতে তেওঁ এজন শিক্ষক হিচাপেও কাম কৰিবলৈ আৰম্ভ কৰিলে। সেই মৰ্মে উইলিয়াম কেৰীয়েও বহু কিতাপ পঢ়িবলৈ সুযোগ পাইছিল। তেওঁ মণ্ডলীতো গৈছিল, কিন্তু ঈশ্বৰৰ লগত তেওঁৰ কোনো ব্যক্তিগত সম্বন্ধ নাছিল। যিহেতু উইলিয়াম কেৰী সৰুৰে পৰা পঢ়াত বহু ইণ্টাৰেষ্টেড আছিল, সেয়েহে ভাষাৰ ক্ষেত্ৰত তেওঁ বহু জ্ঞান অৰ্জন কৰিছিল। লেটিন, গ্ৰীক, হিব্ৰু, ইটালিয়ান আৰু ডাচ্চ নিচিনা কঠিন ভাষাত তেওঁ বহু পাৰ্গত আছিল। 18 বছৰ বয়সত উইলিয়াম কেৰীৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈছিল। তেওঁ নিজৰ জীৱন ঈশ্বৰক সমৰ্পিত কৰিছিল। তাৰ পাছত তেওঁ আৰু অধিক পৰিশ্ৰমী হৈছিল। তেওঁ মুচিৰ কাম কৰি জীৱন নিৰ্বাহ কৰিছিল আৰু লগতে অধ্যয়ন, নতুন ভাষা শিকা আৰু মণ্ডলীত প্ৰচাৰ কাৰ্যৰ দায়িত্বও লৈছিল। ইয়াৰ মাজতে সেই সময়ত তেওঁ ডৰতি নামৰ এজনী ছোৱালীৰ লগত বিয়া হৈছিল। কিন্তু টকা পইচাৰ সমস্যাৰ কাৰণে তেওঁ বহু কষ্ট ভুগিবলগীয়া হৈছিল। 1787 চনত উইলিয়াম কেৰীক এক মণ্ডলীৰ পালক হিচাপে অৰ্ডেইন কৰা হৈছিল। তাৰ পাছতে ৱৰ্ল্ড মিছন বুলি কোৱা সেৱাতো তেওঁ জড়িত হৈছিল। 1792 চনত তেওঁৰ এক প্ৰচাৰত তেওঁ এষাৰ কথা কৈছিল, যি কথা আজিলৈকে মানুহবোৰে স্মৰণ কৰে। সেয়া হৈছে ঈশ্বৰৰ পৰা মহান কাৰ্যবোৰৰ আশা কৰা আৰু তেওঁৰ হতে মহান কাৰ্য কৰা। এক্সপেক্ট গ্ৰেট থিংছ ফৰ গড এণ্ড এটেম্প্ট গ্ৰেট থিংছ ফৰ গড। উইলিয়াম কেৰীৰ প্ৰচেষ্টা এয়ে আছিল যে খ্ৰীষ্টানসকল ঈশ্বৰৰ কামত আৰু এক্টিভিটিছবোৰত ভাগ লওক। সেই সময়তে বাপ্টিষ্ট মিছনাৰী ছ'চাইটিৰ জন্ম হৈছিল, যিয়ে মিছনাৰীসকলক ছাপোৰ্ট কৰিবৰ কাৰণে খোলা হৈছিল। আৰু এই সংস্থাৰ দ্বাৰাই তাৰ নেক্সট ইয়াৰ উইলিয়াম কেৰী ভাৰতলৈ আহিছিল। কিন্তু সেই সময়ত উইলিয়াম কেৰীৰ পত্নীয়ে ভাৰতলৈ আহিবৰ কাৰণে কোনোমতেই ৰাজি হোৱা নাছিল। কিন্তু বহু প্ৰচেষ্টাৰ পাছত তাই উইলিয়াম কেৰীৰ লগত ভাৰতলৈ আহিছিল। ভাৰতলৈ অহাৰ পাছত উইলিয়াম কেৰীয়ে বহু সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। তেওঁক ছাপোৰ্ট কৰা সংস্থা আৰু লোকসকল লাহে লাহে তেওঁক এৰি থৈ গৈছিল। আনফালে তেওঁৰ সন্তানৰ মৃত্যু হৈছিল আৰু পত্নীও মেণ্টেল ইলনেছত ভুগিবলগীয়া হৈছিল। লোকেল মানুহবোৰ আৰু সেই সময়ত ৰাজত্ব কৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে উইলিয়াম কেৰীৰ বহু বিৰোধ কৰিছিল। তথাপিও উইলিয়াম কেৰীয়ে হাৰ মনা নাছিল। 1799 চনত আৰু দুজন মিছনাৰীয়ে শ্ৰীৰামপুৰত উইলিয়াম কেৰীক জইন কৰিছিল আৰু সেই গ্ৰুপটোৱে শ্ৰীৰামপুৰ ট্ৰায়ো বুলি জনা যায়। তেওঁ যেতিয়া বহু কষ্ট কৰি নতুন ভাষা শিকি বাইবেল অনুবাদ কৰি প্ৰিণ্ট কৰিছিল, সেই সময়তে এক অঘটনত সকলো প্ৰিণ্ট আৰু অনুবাদ কৰা পুস্তকসমূহ জ্বলি গৈছিল। ই অতি দুখৰ বিষয় আছিল। ইয়াৰ মাজতে উইলিয়াম কেৰীয়ে তেওঁৰ পত্নীকো হেৰুৱাব লগা হৈছিল। সকলো শেষ হোৱাৰ পাছতো উইলিয়াম কেৰীয়ে কেতিয়াও হাৰ মনা নাছিল। তেওঁ সেই সকলো কাম পুনৰ আৰম্ভ কৰিছিল। তেওঁৰ সেই দুজন মিছনাৰীৰ লগত মিলি তেওঁ ভাৰতৰ বিভিন্ন ঠাইত 26খন মণ্ডলী আৰু 126খন স্কুল স্থাপন কৰিছিল। তেওঁ নিজেই 29টা ভাষাত বাইবেল অনুবাদ কৰিছিল আৰু তেওঁৰ লগৰসকলে অনুবাদ কৰা কিছু কৰ্মতো তেওঁ সহযোগিতা কৰিছিল। সেয়াই নহয়, তেওঁ সেই ভাষাবোৰৰ শব্দকোষ আৰু গ্ৰামাৰতো বহু প্ৰগতি আনিছিল। সেই সময়ত আমাৰ সমাজত চলি থকা সতীদাহ প্ৰথাকে ধৰি আন বহু কুপ্ৰথাক আঁতৰাবলৈ উইলিয়াম কেৰীয়ে যি প্ৰচেষ্টা কৰিছিল, সেয়া অতুলনীয়। আৰু এই কুপ্ৰথাবোৰ আঁতৰাবৰ কাৰণে ৰাজা ৰামমোহন ৰায়ো তেওঁক যোগদান কৰিছিল। তেওঁ শ্ৰীৰামপুৰ ইউনিভাৰ্চিটি স্থাপন কৰিছিল, য'ত নেকি আজি হাজাৰ হাজাৰ লোক ঈশ্বৰৰ বাক্য শিকি আছে আৰু ঈশ্বৰৰ কাৰ্যৰ অৰ্থে নিজকে পৰিপক্ক কৰি আছে। প্ৰিণ্টিং মেচিনো উইলিয়াম কেৰীৰ দ্বাৰাই আৰম্ভ হৈছিল। তেওঁ বহুবোৰ কথা বুকলেট, কাকত আদিৰ জৰিয়তে আনক অৱগত কৰাইছিল। তেওঁ বাংগালী, মাৰাঠী, পাঞ্জাবী, সংস্কৃতি আদি ভাৰতৰ বিভিন্ন ভাষাত বাইবেলৰ সম্পূৰ্ণ অনুবাদ কৰিছিল আৰু সেই অৱদান আজি অতুলনীয়। 1834 চনত উইলিয়াম কেৰী বেমাৰত পৰি তেওঁৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যুত শোক কৰিবলৈ অকল খ্ৰীষ্টীয় ধৰ্মৰ লোকেই নহয়, কিন্তু আন ধৰ্মৰ লোকসকলেও আহিছিল। প্ৰিয়সকল, ভাৰতক তেওঁ দুখোজ আগবঢ়াই প্ৰগতিৰ পথত নিলে। শিক্ষা আৰু মিছনাৰীৰ কাৰ্যত এক উদাহৰণস্বৰূপে থিয় হৈ এক নতুন ৰূপ দিলে। কুসংস্কাৰবোৰ আঁতৰাই ভাৰতৰ মানুহক খ্ৰীষ্টৰ পোহৰেৰে নতুন জ্ঞান দিলে। আৰু আজি আমি পঢ়া এই বাইবেলৰ বৰঙনিও তেওঁৰেই। প্ৰিয়সকল, তেওঁৰ এক লিখনিত তেওঁ কৈছিল, I am not afraid of failure. I am afraid of succeeding at things that don't matter.
মই বিফলতালৈ ভয় নকৰোঁ, কিন্তু মই যি কাৰ্যবোৰ ব্যৰ্থ তেনেবোৰত সফলতা হোৱাত মোৰ ভয়। প্ৰশ্ন। আজি খ্ৰীষ্টিয়ান যুৱক যুৱতীসকলৰ বাবে এক প্ৰশ্ন। আজি খ্ৰীষ্টিয়ান বিশ্বাসীসকলৰ বাবে এক প্ৰশ্ন। আমি যি কাৰ্যবোৰ কৰি আছোঁ সেয়া সঁচাকৈয়ে আমাক সফলতা দিছেনে? আমাৰ সফলতা কি? এক খ্ৰীষ্টান স্বৰূপে খ্ৰীষ্টক জনা আৰু স্বৰ্গ ৰাজ্যত ঈশ্বৰৰ সৈতে ভাগি হোৱাই আমাৰ কাৰণে চবতকৈ ডাঙৰ সফলতা হ'ব। আৰু তাকে কৰিবৰ কাৰণে আজি আমি কি কৰি আছোঁ? আজি আমি চাওঁ বিভিন্ন যুৱক যুৱতীসকল নিচাত ডুবি আছে, বিভিন্ন কুকৰ্ম কৰি আছে, বিভিন্ন জাগতীয় কাৰ্যত লিপ্ত হৈ আছে। আজি বিভিন্ন লোকসকল পইচা পাতিয়েই হওক বা যিয়েই হওক বহু ডাঙৰ ডাঙৰ কৰ্ম কৰি বহু ডাঙৰ ডাঙৰ পদবীত আছে, কিন্তু তেওঁলোকৰ সফলতা কি? আমি সেই ব্যৰ্থ কামবোৰত সফলতা পাইছোঁ নে খ্ৰীষ্টত আগবাঢ়িবৰ কাৰণে সফলতা পাইছোঁ? আমি কি কামত সফলতা পাই আছোঁ? আমাৰ সফলতাই খ্ৰীষ্টক আনন্দিত কৰিছে নাই? আমাৰ সফলতাই আমাক স্বৰ্গ ৰাজ্যৰ ভাগি হ'বলৈ দিবনে নাই? সেই প্ৰশ্ন আজি আমি নিজকে সোধা উচিত। প্ৰিয়সকল, উইলিয়াম কেৰীৰ জীৱনৰ পৰা আমি বহুবোৰ কথা শিকিব পাৰোঁ। এজন বিদেশী হৈ আমাৰ দেশত আহিলে, ভাষা শিকিলে, নিজৰ জীৱন ত্যাগী, নিজৰ পৰিয়ালৰ কথা নাভাবি আমাৰ ভাৰতৰ মানুহবিলাকৰ কথা ভাবিলে, খ্ৰীষ্টৰ কথা ভাবি তেওঁৰ পোহৰ বিলালে আমাৰ মাজত। কিমান ডাঙৰ বৰঙণি। আজি আমি খ্ৰীষ্টৰ কাৰণে কি কৰি আছোঁ? প্ৰশ্ন। আহক আজি আমি সকলোৱে এই কথাবোৰ ভাবোঁ আৰু আমি কি কৰিব পাৰোঁ খ্ৰীষ্টৰ কাৰণে তাক আমি লৈ আগবাঢ়ি যাওঁ। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। প্ৰেইজ দ্য লৰ্ড।